নমস্কাৰ, মই আপোনালোকক আজি পটল চপ কেনেকৈ বনাই দেখাম। তো পটল চপ বনাবলৈ হ'লে মই প্ৰথমে লৈছোঁ বেচনত অকণমান চ'ডা দিছোঁ, অকণমান জিৰা পাউডাৰ, অকণমান জলকীয়া পাউডাৰ আৰু ৰংটোৰ কাৰণে অকণমান হালধি আৰু ধনিয়া পাত কুটি দিছোঁ সুগন্ধৰ কাৰণে। তাৰপিছত পানী দি ধুনীয়াকৈ মই বেচনখিনি ফেটি লৈছোঁ। বেচনখিনি ফেটাৰ পিছত কি কৰি আছোঁ চাওক। মোৰ এই ভিডিঅ'টো আপোনালোকে চাব আৰু আপোনালোকে ঘৰত এবাৰ পটল চপ বনাই খাই চাব। পটল চপ খাই খুবেই ভাল লাগে আৰু অতি সোনকালে হয়। পটল চপ বনাবৰ কাৰণে মই প্ৰথমে কেৰাহীটো গৰম কৰিলোঁ। তাৰপিছত চাব কি কৰিছোঁ, পটলখিনি মই ধুনীয়াকৈ আগতেই ধুই চাফা কৰি থৈছিলোঁ। এতিয়া কি কৰিছোঁ, মই বেচনখিনি ধুনীয়াকৈ পটলখিনি ভৰাই দিছোঁ। তাৰপিছত মই গৰম কৰা তেলখিনিত পটলখিনি দি দিম আৰু লাহে লাহে চাব পটল চপ হৈ যাব আৰু আপোনালোকে খাব পাৰিব। চাওক মই কেনেকৈ দি দিছোঁ। তো আপোনালোকে দিব, কিন্তু সাৱধান, হাতত লাগিব গৰম তেল। মোৰ আজি লাগিলেই, মোৰ আজি হাতত অকণমান লাগিছেই। আপোনালোকে সাৱধানে দিব। আৰু এতিয়া চাওক পটল চপ কি ধুনীয়াকৈ অতি সোনকালে হৈ যায়। আৰু আপোনালোকে চাহৰ লগত খাওঁ বুলি ক'লে চাহৰ লগতো খাব পাৰে আৰু ভাতৰ লগতো খাব পাৰে। তো আপোনালোকে এইটো এবাৰ ট্ৰাই কৰি চাব। চাই খাই মোক জনাব, কিন্তু ভাল লাগিল নে নাই মোক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব। যিহেতু এতিয়া ঠাণ্ডাৰ দিন আৰু সন্ধিয়া হ'লে ঘৰৰ সকলোৱে, ল'ৰা ছোৱালীয়ে হওক বা বয়োজ্যেষ্ঠই হওক, সকলোৱে গৰম গৰম কিবা এটা খাব বিচাৰে। যেনে পকৰী হওক বা আলু চপ হওক, পিঁয়াজি হওক, কিবা নহয় কিবা খাব বিচাৰে। এনেকৈ কিবা নহয় কিবা বনাই দিয়ে বা ভাবি থাকে সন্ধিয়া কি বনাম। তো অতি সোনকালে পটল চপ বনাই দিব পাৰে। চাওক মোৰ পটল চপ এতিয়া ৰেডি হৈ গৈছে। দেখিও খুব ভাল লাগে আৰু খায়ো খুব সোৱাদ লাগে। তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বনাই খোৱাবোৰে। চাওক ৰেচিপিটো দেখিও কি সুন্দৰ লাগিছে।